What's up guys, welcome back to my channel. আৰু আজি এটা ধুনীয়া ব্লগ পাব আপোনালোকে। আজি এটা জায়গাত গৈ আছো মই আৰু মোৰ লগত আজি বিজু ভাই থাকিব। বিজু ভাই আৰু আমি একচুয়ালি সায়েন্স মিউজিয়ামত যাম বুলি ভাবিছো আজি। গতিকে সম্পূৰ্ণ ভিডিওটো চাব আৰু যদি ভাল লাগে লাইক কৰিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিয়ক। তো বলক ভিডিওটো আৰম্ভ কৰো। লেটস গো। তো গাইস অলপ ম্যাপত চাই লৈছো, বেছি দূৰ নহয় দিয়ক, আমাৰ পৰা 34 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা আৰু আমি লখৰা ৰাস্তাটোৰেই যাম। অলপ সোনকালে হ'ব, 1 ঘণ্টা মানত পাই যাম আমি। এইটো পেট্ৰলৰ লিটাৰ বৰ্তমান 87 হৈছে লিটাৰ, বহুত দাম বাঢ়ি গৈছে। তো গাইস ফাইনালি আমি আহি পালো। সায়েন্স মিউজিয়াম এইটোৱে হয়। খানাপাৰা ফিল্ডখন নাপাওঁতে ৰাস্তাটোৰে এনেকৈ সোমাই আহিলে আপোনালোকে গমেই পাব। ইয়াতে টিকেট ঘৰ হয়তো কাটি লওঁ টিকেট কেইটা আমাৰ। তো গাইস টিকেটটো কাটি ল'লোঁ। আমাৰ টোটেল 80 ৰুপিজ ল'লে, স্কুটিখন আছে যিহেতু, আৰু আমাৰ দুজনৰ 30 60 পাৰ্কিং থকাৰ কাৰণে 20 টকা বেছিকৈ ল'লে। গতিকে ভিতৰত সোমাই আহিছোঁ, এইখনে হয়। আৰু বিজু ভাইটো আছে লগত। হয়, ব'লক অলপ ভিতৰত সোমাওঁ আৰু এতিয়া। বহুত দিনৰ আশা আজি পূৰণ হ'ল দিয়ক। সৰুৰ পৰাই মানে এইখনত আহিম বুলি ভাবি আছিলোঁ, ফাইনেলি আজি আহি গ'লোঁ। আৰু গোটেইখিনি এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম, গোটেই ভিডিঅ'টো চাব। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো মোৰ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব মোৰ চেনেলটোত। আৰু এই বিমানখন চাওক, ইয়াৰ বিষয়ে কিবা কিবি ইয়াতে চাইনবোৰ্ড আছে, চাই লওঁ। ধুনীয়া জেগা, ধুনীয়া পৰিৱেশ, একদম নিট এণ্ড ক্লিন। ইয়াৰ ভিতৰতো সোমাম। ইয়াতে কি লিখা আছে চাই লওক। প্ৰি হিষ্টৰিক লাইফ পাৰ্ক, বাটাৰফ্লাই পাৰ্ক, মেডিচিনেল গাৰ্ডেন আৰু একুৱেৰিয়াম আছে। গতিকে আমি এইটো চাইডেৰে যাওঁ আগতে। আৰু এই বিমানখন চাওক, এইখন একদম অৰিজিনেলে যেন পাইছোঁ। এইটো MiG-21 এয়াৰক্ৰাফ্ট, এইখন একদম অৰিজিনেল হয়। আৰু এইফালে কিবা কিবি লিখা আছে চাগে, চাই লওঁ। তো গাইস ইয়াতে MiG-21 টেকনিকেল ডেছক্ৰিপশ্যন গোটেইখিনি দিয়া আছে, পঢ়ে যদি পঢ়ি লওক এইখিনি। তাৰপিছত এইটো চাইডেও ইয়াত দিয়া আছে টেকনিকেল ডেছক্ৰিপশ্যন আৰু পাৰফৰ্মেঞ্চ দিয়া আছে। মেক্সিমাম স্পীড বাপৰে বাপ 2230 km/h। এইটো চাওক, এইটো চাবলগীয়া বস্তু কিন্তু পাৰফৰ্মেঞ্চটো ইয়াতে প্ৰদৰ্শনীৰ কাৰণে থৈ দিছে আৰু আমাৰ কাৰণে। ওচৰৰ পৰা দেখা পাই ভাল লাগিছে দিয়ক আজি, কাৰণ এইবিলাকতো আৰু আমি ক'তনো উঠিব পাৰিম, আৰু গতিকে চাই ভাল লাগিছে। ঠিক আছে, এইফালেও আৰু ডেছক্ৰিপশ্যন দিয়া আছে, ইয়াৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্স আছে। আৰু এইটো চাইডে আছে আপোনাৰ, এইখন ৰাছিয়াৰ অৰিজিন হয়, ৰাছিয়াৰ এখন এয়াৰক্ৰাফ্ট হয়, ফাইটাৰ প্লেন। এইখিনি চাই লওক। আৰু এইফালে এইখিনি ডেছক্ৰিপশ্যন দিয়া আছে, এইটো চাইডেও আছে। ইমান আৰু কোনে পঢ়ি থাকিব, আৰু এইখিনি চাই বিশেষকৈ ভাল লাগিছে, ৰাছিয়াৰ এখন এয়াৰক্ৰাফ্ট। আৰু ভালেকেইটা মূৰ্তি আছে ইয়াতে, চাই লওক। আৰু এইফালে পণ্ড এটাও আছে। ইয়াতে কি লিখা আছে চাই লওক। মেজিক ৱাটাৰ টেপ, এই ৱাটাৰ টেপটোৰ বিষয়ে আছে। ইয়াতে পানীটো কেনেকৈ মানে পৰে, সেইটো মানে এটা যাদু বুলি কৈছে, আৰু যাদুকৰী পানীৰ কল। আৰু পানীটো চাফাই আছে দিয়ক মোটামুটি। আৰু সৰু সৰু মাছ আছে চাওকচোন, কেমেৰাত বা আপোনালোকে দেখা পাবনে নাই, মই দেখুৱাব যত্ন কৰিছোঁ। সৰু সৰু মাছ আছে ভালেকেইটা। আৰু এইফালে ফটোশ্বুট চলি আছে দিয়ক পূৰা। এইফালে একুৱেৰিয়ামটোৰ ফালে আগতে যাওঁ, কি কি মাছ আছে চাই লওঁ তাত। এইটো দেখোন ডাঙৰ মাছ, তাৰ লগতে তাৰ পোৱালিবিলাকো আছে চাগে ইয়াত। মাছলি ঘৰত সোমাওঁ এতিয়া, এই মজা লাগিব। তামাম এক্সাইটেড হৈ আছোঁ গাইছ আজি, একদম মজা জেগা এটাত আহিছোঁ। এয়া চাওক মাছ, মাই গড, ধুনীয়া ধুনীয়া মাছ আছে দেখোন। আৰু এইটো এইফালে চাওক, এইটো মাছ কি নুঠে নেকি? হেল্ল', টোপনি হোৱা নাই নেকি তোমাৰ? নাই নুঠে। আৰু এয়া চাওক, এয়া টাইগাৰ চাওক, এইটো বিৰাট ডেঞ্জাৰাছ দিয়ক। চাৰ্কৰ বিষয়েতো আৰু আপোনালোকে জানেই, আৰু কি ক'ম। গতিকে সাগৰত যোৱাৰ সৌভাগ্য হোৱা নাই যিহেতু, ইয়াতে চাই লৈছোঁ, ভাল লাগিছে। আৰু ইয়াতে কিবা আছে, ফেডাৰ ফিছ,
মানে কি পাখি আছে নেকি মাছটো? ক'ত মাছটো? এয়া চব গাইছ পাখি থকা মাছ। ভেৰি নাইচ। ৱাও। আৰু এইফালে কি আছে চাই লওঁ। এৰৱানা মাছ। ক'ত মাছটো বিজু? ওপৰত আছে। এইটো চাওক। কি ধুনীয়া মাছটো চাবলৈ, চাওকচোন। মাশাআল্লাহ। আৰু এইফালে কি আছে চাই লওক। এয়া অস্কাৰ ফিছ। ধুনীয়া ধুনীয়া মাছ হৈছে দিয়ক। একদম আহিব আপোনালোকে চাব ইয়াত। সঁচাকৈ ভাল লাগিছে আজি। আৰু এইফালে এলবিনো হাংগাৰ মাছ। কি ধুনীয়া মাছ বুজু। ফটো মাৰ ভাই। আৰু এইটো চাইডেও আছে। এইটো চাওক না গাইছ, একদম চুমা খাব ইচ্ছা গৈছে মাছটো। আৰু মুখখনো চাওকচোন, এই মেলি আছে। মোৰ ফালে চাই আছে, কেমেৰাৰ ফালে চাই আছে নেকি, কি কয়? হেল্ল', ই ওচৰৰ পৰা চাওক। আৰু এইটো চাইডে কি আছে চাই লওঁ এবাৰ। মেৰিন ফিছ আছে বোলে কিবা। আৰু আছে দেখোন ইয়াতে। এইটো কি? আফ্ৰিকান নাইফ ফিছ। এইটো কান্ধুলি মাছৰ নিচিনা দেখোন বিজু। কান্দুলি মাছ। হা? এই কান্ধুলি নহয়। হয় কান্ধুলি মাছেই হয়। মই অসমীয়াটো একচুৱেলি পঢ়া নাছিলোঁ। ঠিক আছে। আৰু এইটো আমাৰ অসমৰে মাছ এইকেইটা। এইটো চিতল মাছ, এইটোতো আৰু চিনিয়ে পায়। আৰু এইটো ভাটৌ মাছ বুলি কিবা। এইটো চাই লওক, লিখা আছে ভাটৌ মাছ বুলি। কালাৰটো চাওক না, একদম কিবা অৰেঞ্জ কালাৰ দেখোন বিজু। আৰু এইটো চাইডে কি আছে চাই লওঁ। এইটো এঞ্জেল ফিছ বিজু। ফেচবুকৰ এঞ্জেল প্ৰিয়া। আচৰিত মাছ হে। চাওকচোন গাইছ, কিবা এটা ভাল লাগে নাই জানো। এই ওচৰৰ পৰা মই দেখুৱাব যত্ন কৰিছোঁ, চাই লওক। আৰু ইফালেও আছে মাছ, এলিগেটৰ মাছ। এইটো এলিগেটৰ মানে চাওকচোন চাইজটো, মুখখন চাওক। মানে ঘৰিয়ালৰ নিচিনা দিয়ক এইটো অলপ চলপ। এই মুখখন চালে আপোনালোকে গম পাব। মৰম লগা মাছ দিয়ক। আৰু এইটো চাইডে আছে গ'ল্ড ফিছ। এটা মানে একেবাৰে বগা, এইয়া গল্ডেন কালাৰৰ এইটো এটা আছে। কালাৰবোৰ চাওক। মাই গড, একদম মজা লাগিছে দিয়ক আজি গাইছ। মানে ইমান ভাল লাগিব বুলি ভবাই নাছিলোঁ আজি আমি। আৰু এয়া চাওক, মাছেই মাছ দেখোন বিজু। এইটো পুঠি মাছ নেকি? এই লিখা আছে দেখোন। ভাল ডাঙৰ ডাঙৰ পুঠি দেখোন। চাইনা পুঠি। এটা খাই ভাল লাগিব কিন্তু এইকেইটা। কিন্তু দেখিবলৈ আৰু বেছি ভাল লাগিছে। আমাৰ খোৱাৰ ইচ্ছা নাই, এনেকৈ থাকক। আৰু এইটো কি আছে? এইটো কাৰ্প মাছ। এইটো চাওক, খোৱা লোৱাবিলাক কেনেকৈ দিয়ে বিজু? ওপৰৰ ফালৰ পৰা দিয়ে ন? দানা পৰিয়ে আছে, চাই লওক। বিজু আজি তামাম ফটোশ্বুট কৰি আছে। বিজু এটা ভাল থাম্বনেইল ল'ব লাগিব দুয়োটাই আমি। মাছখিনি এইখিনিতে হৈ গ'ল দিয়ক চোৱা। আৰু চাওঁ কি পাৰোঁ দেখাব আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াতে গোটেই ডেছক্ৰিপশ্যন দিয়া আছে, ৱৰ্ল্ড অফ ফিছেছ। ইমান আৰু পঢ়িবৰ আজি আমাৰ সময় নাই। বেলেগ এদিন আহিলে ভালকৈ এইবোৰ পঢ়ি কেনে জনাম আপোনালোকক। আৰু গাইছ আমাৰ মাছ চোৱা হ'ল আৰু বাহিৰত ওলাই আহিছোঁ আমি। এয়া বাহিৰৰ পৰিৱেশটো চাওক এবাৰ। একদম নিট এণ্ড ক্লিন পৰিৱেশ, ধুনীয়া চাফ চিকুণ কৰি ৰাখিছোঁ দিয়ক। ইয়াৰে একুৱাৰিয়ামটোৰ বাহিৰত এয়া পণ্ডটো ইয়াতে মাজত ধুনীয়া মানে বাঁহৰ গছ নে কি ৰুইছে, ভাল লাগিছে দিয়ক। ৰেষ্টুৰেণ্টটো আছে ইয়াত, অলপ পিছত খাম বাৰু, আগতে ঘূৰি লওঁ। মানে কেম্পাছটো চাওকচোন, গুৱাহাটীৰ মাজমজিয়াত, মাজত নহয় কাৰণ অলপ গুৱাহাটীৰ আউটছাইডতে দিয়ক, কিন্তু একদম ধুনীয়া জেগাত বনাইছে। তো গাইছ ইয়াতে সোমাওঁ এতিয়া, ভিতৰত কি কি আছে চাই লওঁ। মাছটো চালোৱে ভাল লাগিল। এণ্ট্ৰেঞ্চটো চাই লওক বিল্ডিংটোৰ। এই ভিতৰখন চাওক, একদম মজা।
এইটো কিবা এটা ইয়াতে চাইণ্টিফিক কিবা আছে, এইটো চাম বাৰু এবাৰ গোটেইখিনি মই দেখাব যত্ন কৰিছোঁ। সেইটো ৱৰ্ল্ড অফ কেমেষ্ট্ৰি বিভাগটো চাই লওঁ আগতে। ৱাও, চাওকচোন কি কি আছে ইয়াতে। গাইছ আচল চাবলগীয়া বস্তু হ'ল এইবোৰ, আহিব আপোনালোকক, ধুনীয়া ধুনীয়া বস্তু আছে। আৰু গাইছ আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, যিমান পাৰোঁ চেষ্টা কৰিম মই ছুটি কৰিবৰ কাৰণে, কিন্তু আজি কণ্টেণ্টফুল হ'ব যিহেতু অলপ ভিডিঅ'টো দীঘলীয়া হ'ব। আপোনালোকে গোটেইখিনি চাব। এইবোৰ চাওক, মানে দেখাব গ'লে এটা এটাকৈ মানে বহুত দেৰি হৈ যাব, চ' অলপ ফাষ্ট কৰিব মই চেষ্টা কৰি আছোঁ, গোটেইখিনি যিহেতু কভাৰ কৰিম বুলি ভাবিছোঁ। এয়া ফটোচিনথেচিছ, সালোক সংশ্লেষণ কেনেকৈ হয় ইয়াতে মানে বুজোৱা আছে। এয়া কাৰ্বন চাইকেল, নাইট্ৰজেন চাইকেল, কেমিকেল দ্য ষ্ট'ৰ হাউচ অফ এনাৰ্জি। এতিয়া কেমিকেলবোৰ আছে নেকি নে কিবা, বেটাৰী চেটাৰীহে আছে দেখোন বিজু। এই কেমিকেল এনাৰ্জিতে হয়তো বেটাৰীবোৰ, জানে দেখোন এটা এটা বেটাৰী কেনেকুৱা মানে এনাৰ্জি প্ৰডিউচ কৰিব পাৰে। আৰু এইবোৰ চাওক, বেঞ্জামিন ফ্ৰেংকলিন ফাৰ্ষ্ট কইন দ্য টাৰ্ম বেটাৰী। এই বেটাৰী সম্পৰ্কে আছে ইয়াতে, গোটেইখিনি চাই লওক এবাৰ। ওচৰৰ পৰা দেখাইছোঁ, পঢ়ি যদি পঢ়ি ল'ব পাৰিব। এয়া ফ্ৰেংকলিন, এই বেটাৰী এনেকৈ কেনেকৈ মানে গোটেই প্ৰক্ৰিয়াটো আছে আৰু কেনেকৈ ইনভেণ্ট হয়, ইনভেণ্টাৰবিলাকৰ ফটো আছে ইয়াতে। আৰু এনেকৈ গৈ গৈ এয়া এইটো পৰ্যায় পালে 2010-ত, আৰু ষ্টাৰ্ট হৈছিল 1748-তেই। এইটো নেদেখাওঁ দিয়ক আৰু। ফুড দ্য বেলেঞ্চিং এক্ট, ইয়াতে মানে আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোৰ বিষয়ে গোটেইখিনি আছে ইয়াতে। ফুড পিৰামিড, আৰু ইয়াতে ভাইটামিনছবিলাকৰ বিষয়ে আছে। আচ্ছা, আমাৰ ডাইটটো সদায় বেলেঞ্চ ডাইট হ'ব লাগে, গতিকে গোটেইখিনি কথা ইয়াতে বুজোৱা আছে দিয়ক। এইবিলাক আমি কৰিছোঁ অলৰেডি, আপোনালোকেও জানে, গতিকে আৰু বেছি আৰু ডিপ নাযাওঁ। এইবিলাক ধেৰ কিবা কিবি আছে ইয়াতে। এইটো এটা কিবা আছে, এইটো কিবা টিভিত দেখাই আছে, চোৱাৰ সময় নহ'ব। আৰু বিজু ভাই পূৰা লাগি আছে ফটোশ্বুট কৰাত। বিজু ভাই কিবা এটা কোৱা, কেনেকুৱা ফিল কৰিছা তুমি আজি আহি ইয়াত? আজি ইয়াতে আহি বহুত ভাল লাগিল। ইমান ভাল লাগিব বুলি ভাবিছিলা জানো? ইমান ভাল লাগিব বুলি ভবা নাছিলোঁ, বহুত ভাল লাগছে। আজি ৰিজন ভাই লৈ আহিল, ভাল লাগিল। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কিমান বাৰু দেখাব যত্ন কৰি আছোঁ ৰ'ব আপোনালোকক। এয়া চাওক, এয়া উই আৰ মেড অফ এলিমেণ্টছ, মানে ইয়াতে এলিমেণ্টছবোৰৰ কথা আছে। আৰু অইল ৰিফাইনাৰীটো গোটেইখিনি ইয়াতে মানে ডেমনষ্ট্ৰেট কৰা আছে, চাই লওক এবাৰ। অইল ৰিফাইনাৰী গোটেইখিনি বস্তু ইয়াতে মানে অলপ শ্ব'পিচ থৈ দিছে ইয়াতে। এইবিলাক পেট্ৰলিয়াম প্ৰডাক্টছ হয়, ফাৰ্টিলাইজাৰ্ছ এণ্ড পেষ্টিচাইডছ। খেতিয়কবোৰে জানিব এইবিলাকৰ বিষয়ে। সাৰ চাৰৰ কথা আছে, কছমেটিক্সৰ কথাও আছে দেখোন ইয়াতে। আৰু পিলাৰ্ছ অফ কেমিষ্ট্ৰি, চাই লওক এখন। ভালেখিনি ডেছক্ৰিপশ্যন দিয়া আছে, গোটেইখিনি মানে বুজাই দিছে। আৰু ল'ৰা ছোৱালী যদি পঢ়া শুনা ল'ৰা ছোৱালী ইয়াতে আহে, ভালদৰে বুজিব পাৰিব, বিশেষকৈ ছায়েন্সৰ বিষয়ে। আৰু ছায়েন্স মিউজিয়াম যিহেতু, আপোনালোকৰ ল'ৰা ছোৱালী আছে যদি লৈ আনিব ফুৰিবৰ কাৰণে, অলপ ইনস্পিৰেশ্যন পাব ইয়াতে, ভালেখিনি ইনস্পায়াৰ্ড হ'ব। চাওক, কিবা কুইজ দিয়া আছে দেখোন বিজু কেমিষ্ট্ৰিৰ ওপৰত। প্ৰেছ এনি বাটন টু ষ্টাৰ্ট দ্য কুইজ। কুইজ খেলিবা নেকি? কুইজ নেখালোঁ। নেখেলা? নালাগে। এইটো চোৱা আমি কি হয় এইটো? ইয়াতে কিবা কিবি লিখি আছে, এনচিয়েণ্ট ইণ্ডিয়ান কেমিকেল লেবৰেটৰী। মানে এনচিয়েণ্ট ইণ্ডিয়াৰ বিষয়ে আছে। আৰু এইবোৰ চাওক, গ্লাছ, আৰ্কিটেকচাৰ, কিবা টেকন'লজিজ, ট্ৰেডিশ্যনেল ক্ৰাফ্টছ ইয়াতে আছে, আইৰণ এণ্ড ষ্টীল। মানে গোটেইখিনি ধুনীয়াকৈ বুজাই দিয়া আছে। মানে গোটেই ছায়েন্সৰ আৰম্ভণিৰ পৰা মানে এতিয়ালৈকে গোটেইখিনি ডেছক্ৰিপশ্যন দিয়া আছে ইয়াতে। ভালদৰে পঢ়ি চালে গোটেইখিনি বুজত আহিব।
কিছু আমি কৰিছোঁৱে এইবোৰৰ বিষয়ে, গতিকে এতিয়া আৰু ইমান ডিপ নাযাওঁ আৰু আজি। আৰু এইবোৰ কিবা দিয়া আছে দেখোন, ইয়াতে ঘূৰি আছে। কি হয় বিজু? নাজানো দিয়ক আৰু এইবোৰ কি, এইবিলাক চাওক। চাউণ্ডটো শুনিছেনে গেছ? কিবা এটা একেবাৰে মানে বেলেগ জেগাত থকাৰ নিচিনা লাগিছে দিয়ক। কি মেচিন হয় গম নাপাওঁ আৰু এইবোৰ। এতিয়া মহাত্মা গান্ধীৰ কিবা এয়া দিয়া আছে, পিছত চাম বলক, আগতে ঘূৰি লওক গোটেইখিনি। অলপ ওপৰৰ ফালে যাওঁ। একদম ধুনীয়া নিট এণ্ড ক্লিন কৰি ৰাখিছে দিয়ক। এইটো সৰু বাচ্চাৰ এইটো চাগে হেৰি হা, চিলড্ৰেন কৰ্ণাৰ বুলি দিয়াই আছে। ইয়াতে এণ্ট্ৰি কৰিব মানে বাধা কৰি থৈ দিছে ইয়াতে। তো খেলাৰ জেগা ধুনীয়া কৰি থৈ দিছে। আগতে আহি চাগে ইয়াতে খেলা ধূলা কৰিছিলে বাচ্চাবোৰ। আৰু ঢেৰ বস্তু আছে, কিমান দেখাম আপোনালোকক। এইটো এটা কিবা দিয়া আছে, বল অন ৱাটাৰ লেয়াৰ। ঢেৰ কিবা কিবি দিয়া আছে, চাই লওক এটা এটা। এয়া বায়' মেচিনছ, অলপ চাওঁ এবাৰ কি মেচিন দিয়া আছে ইয়াত। ইনক্ৰেডিবল মেচিনছ, এয়া চাই লওক। সেয়া জীৱিত বস্তুৱে জীয়াই থাকিবলৈ সিহঁতৰ শৰীৰে বিভিন্ন ধৰণৰ কাম কৰিব লগা হয়। এই কাৰ্যবোৰ কৰিবলৈ সিহঁতে যন্ত্ৰৰ নিচিনা কাম কৰে। সিহঁতে উশাহ ল'বলৈ, খাদ্যবস্তু হজম কৰিবলৈ, আত্মৰক্ষাৰ বাবে যুদ্ধ কৰিবলৈ ইত্যাদি বিভিন্ন কামবোৰৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। গেছ ভাগৰ লাগে, এতিয়া ইমান পঢ়িব নোৱাৰে। আপোনালোকে আহিলে ভালদৰে পঢ়ি ল'ব আৰু। আমাৰ অৰ্গেনছবোৰৰ কথা দিয়া আছে মেইনলি। বায়' মেচিনছ, এইফালেও কিবা আছে। ইয়াতে এটা ইউনিট অফ লাইফ চেলৰ কথা আছে, জীৱনৰ একক কোষ। মই যিহেতু কমাৰ্চ বেকগ্ৰাউণ্ডৰ, ছায়েন্সৰ আৰু এইবোৰ ইমান বুজাব নোৱাৰিম। আগতে বহুত আগতে পঢ়া এইবোৰ। আৰু ইয়াতে কিবা এটা ভিডিঅ' চলি আছে। এইটো কি অৰিজিনেল নে কি ভাই? শ্বাৰ্ক এটা দিয়া আছে ইয়াতে। আৰু এইবোৰ চব ইণ্টাৰনেল ষ্ট্ৰাকচাৰ্ছ, মেন মেড ষ্ট্ৰাকচাৰ্ছ, এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ্ছ, এই গোটেই ধুনীয়াকৈ বুজোৱা আছে। মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে সাংঘাতিক ধুনীয়া জেগা এইটো। আপোনালোকৰ ল'ৰা ছোৱালী আছে যদি আনিব, ইয়াত ভালেখিনি শিকিব পাৰিব। বিশেষকৈ ছায়েন্সৰ ওপৰত যাৰ ইণ্টাৰেষ্ট আছে আৰু একদম মজা জেগা এইখিনি, লৈ আহিব আপোনালোকে। অলপ এইটো চাইডে সোমাওঁ এতিয়া। এই চাওকচোন, ধুনীয়া বনাইছে, ৱৰ্ল্ড ক্লাছ। মেকিং ফুড এণ্ড অৰিজিনেল টেকন'লজি। এইবোৰ আৰু ইমান ভিতৰত সোমাওঁ। বিজু, ভয় লাগে, আহা লগত মোক। এইটো চাওক, হয় নাখাব আপুনি এইটো দেখিলে। এই কংকালটো চাওক, গোটেই দিয়া আছে দিয়ক একেবাৰে A to Z। আপোনালোকে গম পাব ভালকৈ যদি এটা এটা পঢ়িছে। বিজু ৰাতি সপোনত এইটো নেদেখিলে হ'ল আৰু আজি জাপ মাৰি উঠিবহি। চেডেল জইণ্টছ, এতিয়া মানুহৰ শৰীৰৰ গঠন এই গোটেইখিনি মানে বুজোৱা আছে ইয়াত। আৰু এইটো চাওক, দ্য জাৰ্ণি অফ দ্য ফুড। আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোৰ বিষয়ে এতিয়া ইয়াতে বেছি ভালকৈ মানে ডেছক্ৰাইব কৰা আছে। গোটেই ডাইজেষ্টিভ ছিষ্টেমটো আমাৰ কেনেকৈ কাম কৰে গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। কিছু ফটোশ্বুট কৰা, তুমি পূৰা ফটো মাৰা, চাই লওক। এতিয়া এটা ভাল লাগিছে মানে কি, পূৰা ভিডিঅ' চলি আছে। মানে পঢ়িব নাজানা মানুহ এটাও মানে ভালদৰে মানে ইয়াতে আহি কিছু জ্ঞান আহৰণ কৰিব পাৰিব। এইটো চাওক, আমাৰ ভিতৰত যে এইবোৰ বস্তু আছে আমি নহ'বই কেতিয়াও। বিজু
ইমান ইমান মানে হেৰি আছে মই চাই শেষ কৰিব নোৱাৰোঁ এখন এয়া কি মাছৰ বিষয়ে ন এইটো মজা লাগিছে গাইছ মজা বিজু কি কৈছা তুমি তো গাইছ আজি ভবা নাছিলোঁ যে ইমানখিনি ভাল লাগব বুলি বহুত ভাল লাগছে তো গাইছ সকলোৱে আহক নাজানা বস্তু জানিব পাৰিব নিশিকা বস্তু শিকিব আৰু পাৰিব কিবা সপোনত ভাবা কি কৈছিলে সপোন ভবা নাছিলোঁ যে এনেকুৱা বস্তু দেখা পাম বুলি ভবা নাছিলোঁ হয় নেকি? বস্তু আজি দেখা পাই গ'লো ভাল লাগিছে ন? বিৰাট ভাল লাগছে ঠিক তো আছে। গাইছ চাই থাকক ভিডিঅ'টো আৰু এইফালে কোল মাইনৰ কথা আছে এইটো কিবা 3D থিয়েটাৰ দেখোন এইফালে গোটেই চ'লাৰ ছিষ্টেমৰ কথাও আছে দেখোন গাইছ এয়া চাওক ডাজ দ্য ছান হেভ এ টুইন আৱাৰ ছান ইজ মিডিল এজড গোটেই কথা আছে মানে পানীৰ তলৰ পৰা একদম আচমানৰ ওপৰলৈকে গোটেইখিনি বিৱৰণ ইয়াত দিয়া আছে ভালদৰে জানিব পাৰিব এফালেও আছে গোটেই গেলেক্সিটোৰ কথাই আছে দেখোন ইয়াত আৰু এইটো চাইডে চাওঁ কি আছে আমাৰ চ'লাৰ ছিষ্টেমটোৰ কথা দিয়া আছে আমি এইটোত আছোঁ এইটোত এইখিনি মানত আছোঁ চাগে আৰু কোল মাইন মাইনিং অফ ব্লেক ডায়মণ্ড ইয়াতে গোটেই প্ৰচেছটো দিয়া আছে এইটো চব গাইছ ইমান ধুনীয়া ধুনীয়া বস্তু মানে আছে নহয় ইয়াতে গোটেই মাইনিং প্ৰচেছটো গোটেই ইয়াতে মানে ডেমনষ্ট্ৰেট কৰা আছে আৰু টুলছবিলাকো আছে গোটেই পিকচাৰো দিয়া আছে কিমান কষ্ট হয় তেওঁলোকৰ এনেকৈ মানে কয়লা হেৰি কৰোঁতে এটা কয়লা টুকুৰা বস্তু ৰিস্কি কাম দিয়ক এইটো ইয়াতে ভিডিঅ' কৰি মানে দেখায়ো আছে ইণ্ডিয়াৰ ক'ত ক'ত কল পাই চাই লওক আমাৰ নৰ্থ ইষ্টতে বেছি আছে চাউথৰ ফালে বেছি নাই অলপ গুজৰাটত আছে আৰু ইয়াতে এইটো তালা লগোৱা আছে গতিকে ভিতৰত সোমাব নোৱাৰিম আৰু ইয়াৰ পৰা অলপ দেখাই দিছোঁ মানে এইখিনিত সোমাই কিবা কয়লাৰ মানে খনিত সোমোৱাৰ নিচিনা লাগিছে দেখোন বিজু এইটো মানুহ বুলি ভাবিছিলোঁ মই উঠলা হয় মই ভাবিছিলোঁ এইটো চব মিছন মাৰ্চ গাইছ যিকোনো কাম কৰাৰ আগতে এই বস্তুটো আমাক ষ্ট্ৰং হ'ব ব্ৰেইন থাকিলে আপুনি যি কামতে হাত নিদিয়ে কিয় ভাল হ'বই চাহে ইউটিউবে কৰক নহ'লে বেলেগ কিবা কৰক কিন্তু এইটো থাকিলেহে হ'ব আপুনি ছাকচেছ আৰু এইটো নহ'লে আমাৰ বিজু হ'ব কি হ'ব এইটো নহ'লে মানুহৰ একো নচলে নচলে এইটো লাগিব ফাইনেলি এইটো লাগিব বিজুৰ কিন্তু বহুত আছে এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ আৰু মোৰ কিন্তু চবতকৈ মোৰ বহুত মাইণ্ড আছে তামাম আছে বহুত কাম কৰোঁ আৰু এতিয়া মানুহ ষ্টক কিন্তু বিজু ভাই আজি আমাৰ লগত বাবু ভাই নাই থাকিলে ভাল লাগিল হয় আজি মিছ কৰি আছোঁ তাক বহুত তাৰ আৰু এটা দুখ লগা কথা বাবু ভাইক মই যোৱাকালি বহুত কিবা কিবি কৰিলোঁ অলপ দুখ লাগি আছে ত' গাইজ কি যদি ভিডিঅ'টো চাই আছে ত' মাফ কৰি দিয়ক আৰু ঠিক আছে বাবু ভাই হি প্লিজ একচেপ্ট হিজ এপলজি এইটো কামৰ বস্তু বুজি কেমেৰা আই কেমেৰাৰ বিষয়ে দিয়া আছে গোটেইখিনি আজিৰ ভিডিঅ'টো মানে একেবাৰে কণ্টেণ্টফুল ভিডিঅ' হ'ব দিয়ক গাইজ এতিয়ালৈকে যদি মোক ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধুনীয়া ধুনীয়া ভিডিঅ' দিম ধুনীয়া ধুনীয়া আপোনালোকক ইনফৰ্মেটিভ ভিডিঅ' মই দিম আৰু দিয়াৰ চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে ভালে ৰেছপন্স দিছে এনেকৈ মোক সহায় সহযোগিতা আগবঢ়াব ভাল লাগিছে দিয়ক দুই এটা মানে ছাবস্ক্ৰাইবাৰ পঢ়া দেখিলে ভালেই মটিভেট হওঁ এনেকৈ ভিডিঅ' বনোৱাৰ কাৰণে এটা জোচ আহে কি ফিচ হয় এইটো মেডিয়ান ফিন্স ফিন্সৰ কথা দিয়া আছে এইবোৰ মানে এটা বস্তু মানে ভাল কৰিছে বস্তুটো দেখাইছে লগতে গোটেই ডেছক্ৰিপশ্যন দি থৈ দিছে মানে ভালদৰে আপোনালোকে জানিব পাৰিব আৰু গোটেই প্ৰেক্টিকেলি দেখাইছে প্ৰেক্টিকেলি দেখাইছে থিয়ৰিটিকেলিও দেখাইছে এগুলি ইউনিভাৰ্চেল ডিজাইন মাল্টিপাৰ্পাছ ষ্ট্ৰাকচাৰ্ছ ধুনীয়া ধুনীয়া বস্তু দিয়া আছে ইয়াতে আৰু সেইটো চব নেচাৰেল ফ্লায়াৰ্ছ চৰাইবোৰকতো আৰু গতিকে আৰু চৰাইবোৰকতো আৰু ইঞ্জিন নালাগে নেচাৰেল ফ্লায়াৰ্ছে হয় ইয়াৰ বিষয়ে ভালদৰে ইয়াতে বুজোৱা আছে
এই বিজু এইফালে কিং কোব্ৰা চাওঁ এইটো কিন্তু ডেঞ্জাৰাছ এইটো চাইজটো ধুনীয়া ধুনীয়া ফটো লগোৱা আছে ইয়াতে গোটেইখিনি ইয়াতে এনিমেলছৰ এইটো ডিপাৰ্টমেণ্ট তো গাইছ ইয়াতে এটা ইণ্টাৰেষ্টিং বস্তু পাই গৈছোঁ কিপ ইউৰ বেলেঞ্চ বিজু কেতিয়া মই ইয়াতে চাওঁ ৰ তাৰ কিমান বেলেঞ্চ আছে এতিয়া কিমান ছেকেণ্ড বেলেঞ্চত থাকিব পাৰে দিয়াচোন বিজু উঠাচোন তুমি কিমান ছেকেণ্ড বেলেঞ্চত থাকিব পাৰা চাই লওঁ ইণ্টাৰেষ্টিং গেম ইয়াতে দিয়া আছে এটা মানে নাম্বাৰটো হেৰি কৰি দিয়া তুমি এইটো প্ৰেছ কৰি দিয়াচোন অঁ বেলেঞ্চ কৰি আছে নে এফালে দেখোন ডাউন হৈ আছে বেলেঞ্চ কৰা অঁ মাজত থাকা মই এবাৰ কৰি চাওঁ নেকি মই কৰি চাওঁ এবাৰ বেলেঞ্চ নোহোৱা মানুহ চ' গাইছ এই ৰিজন ভাই এতিয়া চাই আছে কিমান ছেকেণ্ড বেলেঞ্চ থাকিব পাৰে ইমান সহজ নহয় নাই নাই নোৱাৰিলে এয়া নামি আহিলে বেলেঞ্চ কৰা চ' আকৌ এবাৰ ট্ৰাই কৰিছে এয়া নাই নাই নোৱাৰে আমি ঘূৰাতে ঘূৰি আছোঁ এইফালে ৰেষ্টুৰেণ্ট এখন দেখা পাইছিলোঁ এতিয়া ওলাব পৰা নাই আৰু বিজুৰো ৰাস্তা ভুল লাগি গৈছে কনফিউজ হৈ গৈছোঁ আমি পাহৰি গ'লোঁ আহাতে আহি আছোঁ দেখোন আমি আৰে ৰাস্তাটো পালোঁ দিয়ক এই অলপ জেগাতে আৰু এনেকৈ মানে হেৰি হ'লে অলপ লাজৰ কথা হয় দিয়ক আৰু আমি ফাইনেলি কেণ্টিন পাই গ'লোঁ কিবা এটা খাই লওঁ ভালে ভোক লাগিছে এটা খিলনাৰ চাওঁ কি পাই আমাৰ পৰঠা ফাইনেলি আহি গ'ল বিৰাট ভোক লাগিছে দিয়ক খাই লওক বিশেষকৈ একুৱেৰিয়ামটো চাই তামাম ভাল লাগিছে দিয়ক আজি আমাৰ গোটেইখিনি বস্তুৱে ভাল লাগিছে তথাপি মাছকেইটা একেবাৰে লাইভ দেখিলোঁ আজি বহুত ভাল লাগিছে এইটো দেখা পাই আজি তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ গোটেইখিনি চোৱা হ'ল আমাৰ আৰু সময়ো ভালেখিনি ল'লোঁ আমি আজি আপোনালোকৰ গতিকে চাই যদি ভাল লাগিছে লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ভাল ভাল ভিডিঅ' মই দি থকাৰ যত্ন কৰি আছোঁ আৰু আগলৈ পাব আপোনালোকে এনেকুৱা ভিডিঅ' গতিকে ধন্যবাদ